চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱা কথাটো যদি মই কিবা এটা ৰিপ্লাই দিবলৈ যাওঁ বা এই কথাটোৰ ৰেফাৰেঞ্চত কিবা কওঁ এইটো অলপ পলিটিকেল হৈ যাব। আজিৰ সময়ত মই পলিটিকেল কথা ক'ব বিচৰা নাই। তেখেতে যিয়ে কথা নকওক কিয় আমি ভগৱানক ঈশ্বৰক ধন্যবাদ দিব লাগিব যে সকলোৰে প্ৰচেষ্টাত একদিনত যে এই ঘটনাটো ৰখি গ'ল বা আজি চবৰো ইণ্টাৰভেনশ্যনত যে সেইটো ষ্টপ হৈ গ'ল সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আগৰ সময়বিলাকত সৰু ঘটনাৰ পৰাই ডাঙৰ সংঘৰ্ষ হৈ গৈছিলে আৰু সেইটো বহুত দিনলৈকে চলি আছিলে। আৰু আমি সেইকাৰণে যোৱা পৰহি যিটো ঘটনা হ'ল এই ঘটনাৰ পিছত সকলো বহুত শংকিত হৈছিলোঁ যে এইটো কোনটো টাৰ্ণ লয়। আৰু ৰাতিপুৱাৰ পৰা কিছুমানে ৰাস্তা ব্লকেট কিবা কিবি কৰি আৰু পৰিৱেশটো বেলেগ ফালে গ'ল। তো যিয়ে নহওক কিয় আজি অসম পুলিচ অসমৰ প্ৰশাসন আৰু আমাৰ জনগোষ্ঠীবিলাকৰ সচেতন লোকসকলে দল সংগঠন সকলোৰে ইণ্টাৰভেনশ্যনত আৰু বহুত দূৰত আছে যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনি টাইম এইটো খবৰ লৈ আছে। তেখেতৰ এনি টাইম মানে ইণ্টাৰভেনশ্যনটো চলি আছে আৰু চবৰো ইণ্টাৰভেনশ্যনত সেইটো এটা লেভেলত মানে ৰখি গ'ল, ইয়াতকৈ বেছি নহ'ল। সেইটো আমি চবেই ভাল পাইছোঁ। আজি আমি চৰকাৰ থকা সময়ত যিটো হেপিনেছ মিছন আমি আৰম্ভ কৰিছিলোঁ, য'ত সকলো জনগোষ্ঠীৰ ইয়াত ভলেণ্টিয়াৰ্ছ আছিলে, চেম্পিয়ন আছিলে। ইয়াত বড়ো আছে, সান্থালীও আছে, কোচ ৰাজবংশীয় আছে, মাইনৰিটিও আছে, চবেই আছে। তেখেতসকলে যোৱা ৩-৪টা বছৰ শান্তিটো কেনেকৈ স্থায়ী কৰিব লাগে ইয়াৰ কাৰণে বিভিন্ন ট্ৰেইনিং লৈছিলে। সেই সকলোৰ লগত মই আলোচনা কৰিছোঁ আৰু আজি গম পালোঁ যেতিয়া এই কাৰিগাঁৱৰ ওচৰে পাজৰে আমাৰ যিবিলাক ভলেণ্টিয়াৰ্ছ বা চেম্পিয়ন আছিলে তেখেতসকলে কণ্টিনিউ সান্থালীসকলৰ পৰা বড়োসকলক, বড়োসকলৰ পৰা সান্থালীসকলক আমাৰ তেখেতসকলে কণ্টেক্টত ৰাখিছে আৰু সোনকালে মানে শান্তি অনাৰ কাৰণে কাম কৰিছে। ইভেন আমগুৰি চাইডে আমাৰ বহুত মানুহবিলাকে লগ লাগি বড়ো আৰু সান্থালী যিদিনা ঘটনা হৈছে 2020 তাৰিখে ৰাতিপুৱা সেই সময়তে তেখেতসকলে শান্তিৰ কাৰণেও আলোচনা কৰিছে। গতিকে আজি আমি সকলোকে অনুৰোধ কৰিছোঁ যে নিজৰ নিজৰ লেভেলত নিজৰ নিজৰ জনগোষ্ঠীৰ মাজত আমি শান্তিটো চিৰযুগমীয়া কৰাৰ কাৰণে কাম কৰিব লাগে। গোটেই বিশ্বখনত আমি দেখিবলৈ পাইছোঁ যে এই ডিছপ্লেচমেণ্টৰ কাৰণে, অশান্তিৰ কাৰণে ক'ৰবাত সংঘৰ্ষ হৈছে, ৰায়ট হৈছে, কনফ্লিক্ট হৈছে, যুদ্ধ হৈছে, ক'ৰবাত নেচাৰেল কেলামিটি হৈছে, এইবিলাক কাৰণতো বহুত মানুহৰ ঘৰ বাৰী এৰি যাব লগা হয়। আমাৰ চিন্তাটো হৈছে যে এই অঞ্চলতো বহুত ল'ৰা ছোৱালী আছে যিসকলে মেট্ৰিক পৰীক্ষা দিব, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব, গোটেই বছৰটো পঢ়িছে আৰু এতিয়া যদি পৰীক্ষাটো ভালকৈ দিবলৈ নাপায় তেখেতসকলৰ ভৱিষ্যতটো অন্ধকাৰ হৈ যাব আৰু এই দুখটো সদায় ৰৈ যাব। আৰু ইয়াৰ কাৰণে কাকবা তেখেতসকলে সদায় দোষাৰোপ কৰিব, ভুল বুলি ভাবিব। তো এইকাৰণে আমি ৰিকনচিলিয়েশ্যনটোক আনিব লাগে আৰু সকলোৰে মাজত আলোচনা বিলোচনা কৰি অনাগত দিনত কোনোবা দুষ্কৃতিকাৰীয়ে কোনোবাই ভুল কৰাৰ কাৰণে আমাৰ সমাজখন যাতে বহুতখিনি ক্ষতি নহয় ইয়াৰ কাৰণে আমি সজাগ হৈ থাকিব লাগিব। এই কথাটোকে আমি আলোচনা কৰিছোঁ আৰু সকলো নিজৰ নিজৰ জাগাত থাকি কেনেকৈ শান্তিটো চিৰযুগমীয়া কৰিব লাগে ইয়াৰ কাৰণে কাম কৰাৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈছে।